বতৰ আজি বহুতেই ঠাণ্ডা হয়, বৰষুণ পেলাই আছে ৰাতিপুৱাৰ পৰাই। তো এনেকুৱা বতৰ, তাতে আজি ৱেডনেছডে। কি খাওঁ কি নাখাওঁ বুলি মতানি আনিলোঁ। ইমান বেছি অনা নাই, হাফ কেজি আনিছোঁ, কাৰণ 800 কিয় হয় বাপৰে বাপ, ইমান যে দাম হৈছে। বাহিৰত বৰষুণ, এইফালে অলপ বতৰটো পূৰা আন্ধাৰ হৈ আছে। তো বেলেগ একো বনোৱা নাই, মটন বনাইছিলোঁ আৰু আলু ভাজি, লগতে আছিলে চালাড। মই কৈছিলোঁ সেইদিনা আগৰ ভিডিঅ'টোত যে এতিয়া যিহেতু চালাডৰ বতৰ, গতিকে চালাডটো প্ৰায় খোৱা হৈয়ে থাকে। তো আজি দুপৰীয়াৰ সাজত কি আছিলে লৈ আহিছোঁ। তো প্ৰথমতে গাড়ীখনত লৈ লৈছোঁ ভাতকেইটা ঘৰৰ চাউলৰে, তাৰে পিছত চালাড। ইয়াতে বিট, গাজৰ, তিয়ঁহ এইবিলাকেৰে চালাডটো বনোৱা হৈছিলে, আৰু লগতে আছিলে আলু বইল কৰি ফ্ৰাই কৰা। এইটো মোৰ এটা প্ৰিয় খানাৰ ভিতৰত পৰে, আলুটো বইল কৰি যেতিয়া ফ্ৰাই কৰা যায়। আৰু লগতে আছিলে মটনটো একদম চিম্পলকৈ বনোৱা হৈছিলে। গোটেইখিনি আগতে মেৰিনেট কৰি তাক তেলত ভাজি, এনেকৈ আৰু জেনেৰেল যেনেকৈ বনাওঁ তেনেকৈ, আৰু বিশেষ কোনো বাহিৰা মছলা ইউজ নকৰাকৈ আদা নহৰু জিৰা এইবোৰ কৰি। তো এনেদৰে কমপ্লিট কৰিছিলোঁ আজি ঠাণ্ডা বতৰৰ দুপৰীয়াৰ সাজ। গতিকে আপোনালোকে কি খালে দুপৰীয়াৰ সাজত কমেণ্ট এটা কৰিব। মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক এটা কৰিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।